Hello guys, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। সো আজি হৈছে 19 মে থাৰ্সডে। সো আমি অলপ দেৰি আগতে উঠিলোঁ। অলপ দেৰি আগতে মই সোনকালে উঠিলোঁ, এনাই এতিয়া উঠিছেহে। আজি বতৰটো বহুত বেয়া। বতৰটো বেয়া মানে কি ভাল লাগিছে, বৰষুণ দি আছে, চব কি ধুনীয়া লাগিছে, পুৰা বৰষুণ দি আছে। এনেইতো ভালেই লাগিছে, এতিয়া কামলৈ যাবলৈ মন যোৱা নাই। ইমান ধুনীয়া বতৰত শুই থাকিবলৈ মন যায় ন। চাওক আপোনালোককো দেখাইছোঁ বৰপথাৰত ফাৰ্ষ্ট নহয় মানে বৰষুণ দেখিছোঁ আৰু, কিন্তু এনেকৈ ৰাতিপুৱাতে বৰষুণ প্ৰথমবাৰ দেখিছোঁ আৰু আপোনালোককো দেখাইছোঁ ৰ'ব। কিমান ভাল লাগিছে দেখিবৰ কাৰণে মই বাহিৰত আহি পিনি লৈ চাই আছোঁ। চাওক কিমান ধুনীয়া লাগিছে ন, বৰষুণ দি আছে, পূৰা ৰাস্তা চাস্তাবিলাক দেখিবলৈ ভাল লাগিছে। এনেকুৱা বতৰততো মানুহৰ শুই থাকিবলৈ মন যায়, কিন্তু এতিয়া উপায় নাই, শুই থাকিবতো নোৱাৰোঁ, কামলৈতো যাবই লাগিব। ধুনীয়া ৱেডাৰ একদম, देखिए नज़ारा कितना प्यारा है, हवा भी चल रहा है, पूरा ठंड भी लग रहा है। ऐसे मौसम में तो गरम गरम खाओ और सो जाओ। एना कि कोई ऐसा अपन देखामगे চক নাই তলত বহি আছিলে, বহি পিনি কি কৰি আছিলে মোক ভয় খুৱাবলৈ ৰৈ আছে। চক আৰু এটা বস্তু আপোনালোকক দেখাম দেই, ৰাতিপুৱা মোৰ বিচনাখনৰ ছাইডৰ খিৰিকীতে কিমান ধুনীয়া এটা ভিউ দেখিব পাওঁ। চক গছজোপা কিমান ভাল লাগিছে ন, ফুলি আছে পূৰা ভালকৈ ফ'কাছ হোৱা নাই ৰ'ব, এইজোপা চক কিমান ধুনীয়া লাগিছে ন, গছজোপা ফুলি থাকে। মই ৰাতিপুৱা সদায় খিৰিকীখনেদি পৰ্দাখন আঁতৰাই চাওঁ, ভিউটো বহুত ভাল লাগে। আৰু বতাহ মাৰি থাকিলেতো ফুলবিলাক পৰি থাকে ন, ইমান বতাহ লাগে। চাওক আপোনালোকেও চাওক, এই না ৰাতিপুৱা কিবা এটা ক'বা নেকি তুমি? গুড মৰ্ণিং। আপোনাৰ আজি কামলৈ যাবলৈ মন গৈছে? শুবলৈ মন গৈছে, কিন্তু আৰু কি কৰিব, যাবতো লাগিবই, উপায় নাই। চ' আমি ৰেডি চেডি হৈ লওঁ, ৰেডি হৈ মেলি আৰু আপোনালোকক লগ পাম দেই। বাই বাই। আমি ৰেডি হৈ গ'লোঁ, এছত পূৰা দেখাব নোৱাৰোঁ, সেইপিনে এনা গৈছে যাওক। চ' ৰেডি হৈ আমি গৈ আছোঁ আৰু টাইম হৈ গ'ল যাব লগা। গৈ আছোঁ আমি ৰাস্তাই সদায় একেখিনি বস্তুটো আপোনালোকক দেখাই থাকিব লগা হয়, কি কৰিব আৰু। ডেইলি লাইফ দেখাম বুলি কৈছোঁতো দেখাবই লাগিব। গৈ আছোঁ, মই গৈ আছোঁ, তাই গৈ আছে, আগে গৈ আছে, পিছে গৈ আছোঁ। চ' ঠিক আছে, আমি ওলাই মেলি আহিলোঁ, তাৰপিছত একেবাৰে ডিউটিৰ পৰা আহি লগ পাম। মই কি কৰি আছোঁ, মই শুই আছোঁ। দেৱবনী কামবালি বাই। আর শিকাবি না নিশিকাও? তাই কালিৰ পৰা আৰ্টৰ কাৰণে মাথা খাই আছে। আৰ্টৰ বহি আনিছিল ন, ক'ত থলি? ভালকে আৰ্ট উলিয়া। আৰ্টৰ বহি আৰু পেঞ্চিল নাজানো কালিৰ পৰা তাই কি জোচ উঠিছে, বাট মাথা খাই দিছে আৰ্ট কৰিব লাগে। তই সেইকেইডাল পেঞ্চিল নাপাওঁ, তইহে কৈছ। তই এতিয়া জাষ্ট ষ্টাৰ্টিং ন, কি পেঞ্চিল নৰ্মেল পেঞ্চিল ন, তই একদম ষ্ট্ৰেইট লাইন এটা লাগ, উইদাউট ইউজিং দ্য স্কেল। মোৰখন ৰবৰ পেঞ্চিল স্কেল চব আছে। ৱাও, ধনী ছোৱালী। তাৰা এইখন আনি লৈছে 20 টকা দি। আমি আৰ্ট শিকিম দে আক লেতেৰা কৰিছ যেনেকৈ চাফা কৰিবি তেনেকৈ, ষ্ট্ৰেইট লাইন একদম ষ্ট্ৰেইট।
দীঘলকে দীঘলকে এনেকে দীঘলকে এনেকে অঁ তাৰপৰা এইডোখৰলৈকে আঁক একদম ষ্ট্ৰেইট ষ্ট্ৰেইট হৈছে এডাল ষ্ট্ৰেইট হৈছে ভালকৈ আঁক দে তই ট্ৰাই কৰি থাক গাইজ মই আৰ্ট শিকিবলৈ লৈছোঁ এয়া চাওক এখন বহি আজি কিনি আনিছোঁ এডাল পেঞ্চিল এইবিলাক অনামিকাই আৰ্ট কৰিছে তাইক দেখি দেখি মই ইনস্পায়াৰ হৈছোঁ চ' এতিয়া মোক এই চাওক ষ্ট্ৰেইট লাইন আঁকিব দিছে ষ্ট্ৰেইট লাইন আঁকিছে এইবিলাক আপোনালোকে ভাবিব পাৰে যে কি শিকিছে ইমান ডাঙৰ হ'ল শিকাৰ কাৰণে কোনো এজ নাথাকে মোৰ এতিয়া মন গৈছে কাৰণে মই এতিয়া শিকিছোঁ চ' যেতিয়া শিকিব লাগিছিলে তেতিয়া কিছুমান অসুবিধাৰ কাৰণে শিকিব নোৱাৰিলোঁ এতিয়া মই মোৰ এজনী পাই গৈছোঁ পাৰ্টনাৰ তাই শিকাই দিব মোক চ' মই শিকিছোঁ আৰু বহুত টাইম লাগিব জাষ্ট শিকিছোঁ ষ্ট্ৰেইট লাইনে মই আঁকিব পৰা নাই দিছেনে কেৰা বেকা যিটো হৈছে বাট শিকিছোঁ যদি আপোনালোকৰ বৰপথাৰত কোনোবাই ভিডিঅ' চাইছে কোনোবাই যদি আৰ্ট শিকিব মন আছে আমাৰ মাষ্টৰণী বাইদেউ আছে আহি যাব শিকিবৰ কাৰণে কোনো দৰকাৰ চ' মই শিকি লওঁ হা চাৰ্কেল টাৰ্কেল বনাই লওঁ গাইজ মই আজি পেইণ্টিং বহুত শিকিলোঁ কি শিকিলোঁ আপোনাক দেখাম ইয়াত চাওক অনামিকাই পেইণ্টিং কৰি আছে মোৰখিনি দেখাবলৈ দৰকাৰ তাই মোক আঁকি আছে হা আপোনালোকক দেখাম মই মোক কেনেকৈ আঁকিছে একচুৱেলি তাই বহুত দিনৰ মূৰত বোলে ষ্টাৰ্ট কৰিছে মানুহ আঁকিবৰ কাৰণে চ' তাই পেইণ্টিং কৰি আছে মোকো শিকালে আজি কি শিকালে আপোনালোকক দেখিছোঁ ৰ'ব প্ৰথম মোক শিকালে কি পেঞ্চিল থাকে পেইণ্টিং কৰা এইখিনি মানে ছবি আঁকিবৰ কাৰণে কি পেঞ্চিল ইউজ কৰা হয় এইবিলাক শিকালে কি হয় সেইবিলাক আপোনালোকে যদি কোনোবা আৰ্টৰ ক্লাছ শিকিবলৈ আহে তাই শিকাই দিব এইখিনি তাৰপিছত মই ষ্ট্ৰেইট লাইন আঁকিছোঁ দেখিছে নাই অলগদ্ধ যে মই ষ্ট্ৰেইট লাইন আঁকিবই নাজানো তথাপিও আঁকিলোঁ তাৰপিছত এইখিনি চাৰ্কেল কৰিবলৈ শিকালে মোৰ ভাগৰ চাৰ্কেল কোনকেইটা ভাল হ'লে এইটো ভাল হ'ল বুলি কৈছে এইটো ৰাইট দিছে দেখিছে আমাৰ মাষ্টৰণী বাইদেৱে এইটো ভাল হৈছে বুলি কৈছে আৰু এইটো চাৰ্কেল ভাল হৈছে বুলি কৈছে আৰু এটা চাৰ্কেল মই নিজে ভাল দেখিছোঁ আপোনালোকক দেখাম ৰ'ব এইটো মই নিজে ভাল দেখিছোঁ দেই পলাই গ'ল কেনেকৈ গ'ল জানো হ'ব আৰু মোৰটো বাদ দিয়ক তাৰপিছত টেন এইখিনি নহয় ৰ'ব তাৰপিছত আঁকিলোঁ মই আপেল এইটো তাই মোক শিকাবলৈ আঁকি দিছিলে সেইটো চাওক এইটো তাই মোক শিকাবলৈ আঁকি দিছিলে বাকী এইবিলাক যোনবিলাক ভজ চচ নাই যিবিলাকৰ শ্বেপ নাই এইবোৰ আপেল মই আঁকা চ' আজিলৈ ইমানেই মোৰ পেইণ্টিং শিকা বেছিকৈ শিকিলেও বেয়া ন চ' ইমানখিনি শিকিলোঁ আৰু হেল্ল' টিচাৰ অ' টিচাৰ আপোনাৰ শিষ্যটো কেনেকুৱা লাগিছে কওক দেখিছে কেনেকৈ ক'লে ইমান ধুনীয়াকৈ ষ্ট্ৰেইট লাইন আঁকিছোঁ ইমান ধুনীয়াকৈ চাৰ্কেল কৰিছোঁ দুটা ৰাইট পাইছোঁ এপল আঁকিছোঁ এপলকেইটা আপোনালোকে ক'ব কোনটো মই ভাল আঁকিছোঁ তথাপিও বকৱাছ বুলি কৈছে দেখিছে আৰু মোৰ টিচাৰ এনেকুৱাই ভাল একদম ছবি মানে হেৰি শিকোৱাৰ টাইমত এয়া বিস্কিট খুৱাই এয়া চানা খুৱাই ইভেন চাহ বনাইও খুৱাইছে ইমান ধুনীয়া টিচাৰ আপেলটো অকণমান জাষ্ট ভাল হৈছে অকা আৰু তাই কৈছে এইটো খুচিতে বোলে চাহ একাপ খাই লওঁ গৈ পেলাই নিজে চাহ বনাই লৈ আহিছে এই ট্ৰিট দিছোঁ ন তেতিয়াহে তাই মোক আৰু ভালকৈ পেইণ্টিং কৰাই দিব আৰু বাইদেউ আপোনালোকে কোনোবা যদি পেইণ্টিং শিকাৰ চখ আছে এই ওচৰত আহিব কণ্টেক্ট কৰিব শিকাব তাই দেই শিকাব আৰু এইবিলাক তাই মোক আঁকি আছে বুলিতো কৈছে সেয়া দেখিছে অলপ অলপ হৈছে সেইখিনি মই আপোনালোকক দেখাম আৰু এখন পিকচাৰ আকৌ এবাৰ দেখাই দিছোঁ এইখন আৰু ধেৰ আছে তাই মোক দেখাবলৈ নিদিয়ে আপোনালোকক বাট মই আপোনালোকক মনে মনে ধুনীয়াকৈ দেখাই দিম দেই এদিন চ' আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ কাৰণ ভাগৰ লাগিছে এতিয়া তাই সেইখিনি কৰি আছে মই এক্সাৰচাইজ কৰিম এতিয়া চ' আমাৰ ভিডিঅ'বিলাক চাই যদি আপোনালোকে ভাল পায় ইভেন যদি এই ভিডিঅ'টো চাইও ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আমাৰ ভিডিঅ'টো চাই যদি ভাল পায় ইভেন যদি ভাল পায় কি यार ইভেন আজি ব্লগটো চাই ভাল পাওঁ তো আজিতো ক'ব লাগিছিল ন বৰ্ত সেয়াই আজি ব্লগটো চাইও যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যোন সোনকালে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু পেইণ্টিং শিকিবলৈ আহিলে যদি মন আছে আহি যাব শিকাই দিব টিচাৰ বাইদেউ ওচৰতে আছে
মোক শিকাই আছে আৰু মই তাক একো ফিজ পে'মেণ্ট নকৰোঁ আকৌ বিনা ফ্ৰী চ' বাই বাই গাইজ শুভৰাত্ৰি 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 গুড নাইট ইংলিছত কয় গুড নাইট বাই বাই